প্ৰথম আপুনি কওক আপুনি আপোনাৰ ৰাজনৈতিক জীৱনলৈ কিমান সফলতা বুলি আপুনি নিজকে ভাবে এইটো সফলতা বা বিফলতাৰ কথা অহা নাই যেহেতু ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে যেহেতু মই ভাৰত চৰকাৰৰ যেহেতু মই তথ্য সেৱাৰ বিভাগৰ বিষয়ে আছিলোঁ ডেট মিনছ ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ বিষয়ে আছিলোঁ মই IAS আছিলোঁ আৰু যেতিয়া IAS চাকৰি যেতিয়া বাদ দি পেলাই যেতিয়া সক্ৰিয় ৰাজনীতিত যেতিয়া অংশগ্ৰহণ কৰিলোঁ তাৰপিছত 3বাৰকৈ বিধায়ক হ'লোঁ সৰভোগ সমষ্টিত 2বাৰকৈ পাটাচাৰকুছিত এবাৰ কিন্তু মোৰ সফলতাখিনি মূল্যাংকন ৰাইজেহে কৰিব মইতো নিজে কৰিব নোৱাৰোঁ গতিকে ৰাইজে নিশ্চিতভাৱে মূল্যাংকন কৰিব আৰু তাত যিটো মূল্যাংকন কৰে তাত মোৰ ক'বলগীয়া একো নাই গতিকে মই সফল কিমান সফল সেইটো ৰাইজে ক'ব পাৰিব মই নিজৰ মুখেৰে কোৱাটো সমীচীন নহ'ব বুলি মই ভাবোঁ আপুনি ছাৰ প্ৰথমে আপুনি জাৰ্ণালিষ্টো আছিলে তাৰপিছত 3বাৰ MLA এতিয়া আপুনি এখন মানে আমি সন্মানীয় মন্ত্ৰী আপোনাক আমি জানো তো এই লং জাৰ্ণিটো কেনেকৈ পচিবল হ'ল আৰু ইয়াৰ কি ৰহস্য আপোনাৰ আছে বা কেনেকৈ আপুনি এইটো পচিবল কেনেকৈ হ'লে কি থিংকিং আপোনাৰ এইটো মই জীৱনত বহুকেইটা প্ৰফেশ্যনত কাম কৰিলোঁ প্ৰথম মই আছিলোঁ ৰিপৰ্টাৰ তাৰপিছত আছিলোঁ মই লেকচাৰাৰ তাৰপিছত মই অফিচাৰ কাৰণ কিয় মই ৰিপৰ্টাৰ হিচাপে নৰ্থ ইষ্ট টাইমছৰ ষ্টাফ ৰিপৰ্টাৰ আছিলোঁ লেকচাৰাৰ হিচাপে মই BBK কলেজ বাউসী বাণীকান্ত কাকতি কলেজৰ মই বটনী ছাবজেক্ট মই MSc কৰিছিলোঁ আৰু তাৰপিছত জাৰ্ণেলিজম কৰিছিলোঁ গতিকে সেই হিচাপে বাউসী বাণীকান্ত কাকতি কলেজ তাতে অধ্যাপনাৰ কাম কৰিলোঁ প্ৰায় 1.5 বছৰ 6 মাহমান কৰিলোঁ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত তাৰপিছত মই UPSC পৰীক্ষা দিয়া আছিলে UPSC পৰীক্ষা দিয়াৰ পিছত ৰিজাল্ট পালোঁ ৰিজাল্ট পোৱাৰ পিছত মই IAS হিচাপে জইন কৰিলোঁ তাৰপিছত চাকৰি কৰি থাকোঁতে মই যিহেতু ভাৰতীয় জনতা পাৰ্টিত 92 চনৰ পৰা সদস্য গতিকে 92ৰ পৰা 94লৈ মই লাগি আছিলোঁ কিন্তু 94ত চাকৰিত গুচি গ'লোঁ আৰু 2004 চনত এখন লোকসভাৰ এখন মিটিং পাৰ্টিৰ মিটিং ধুবুৰী লোকসভা কোকৰাঝাৰ বৰপেটা লোকসভাৰ মোৰ কোৰ কমিটিৰ মিটিং আছিলে আৰু সেইখনত আমাৰ প্ৰমোদ মহাজন ডাঙৰীয়া আহিছিলে SS আলৱালী আহিছিলে ইন্দ্ৰমণি বৰা তেতিয়া সভাপতি আছিলে আৰু মই সেইখিনি সময়ত এমাহৰ ছুটীত আছিলোঁ আৰু যেহেতু বৰপেটাৰ মণ্ডলৰ মই ভাইচ প্ৰেছিডেণ্ট আছিলোঁ মই সেই সভাখন মই কণ্ডাক্ট কৰিছিলোঁ আৰু সভাখন শেষ হোৱাৰ পিছত ইন্দ্ৰমণি বৰা ডাঙৰীয়াই প্ৰমোদ মহাজন ডাঙৰীয়াক কৈছিলে যে এওঁ চাকৰিও কৰি আছে পাৰ্টিটো আছে আৰু প্ৰমোদ মহাজন ডাঙৰীয়াই তেতিয়া কৈছিলে দুটা কৰিলে ভাল নহ'ব এটা কৰক তেতিয়া মই ক'লোঁ ঠিক আছে তেতিয়াহ'লে মই চাকৰি এৰি দিম আৰু মই চাকৰি এৰি মই সক্ৰিয় ৰাজনীতিত লাগিম আৰু তেতিয়া তেখেতে মোক সুধিছিলে ইলেকশ্যন খেলেগা মই কৈছোঁ হাম ইলেকশ্যন नहीं खेलेगा अगर आप लोग लड़ेंगे तो हम लड़ेंगे তেতিয়া প্ৰমোদ মহাজনে কথাটো খুব ভাল পালে কাৰণ কিয় আমাৰ অসমত সাধাৰণতে ইলেকশ্যন খেলা বুলি কয় বাহিৰৰ মানুহে কয় লড়েংগা আমি যুঁজিম আৰু তেতিয়া বিজেপিৰ যিটো একোৱে নাই গোটেই খেলা হেনে হৈ আছিলে সেইকাৰণে তেওঁ হাঁহিলে হাঁহি বৰাদাক ক'লে যে এইটো ভাল কথা এটা ক'লে প্ৰথমবাৰৰ কাৰণে ক'লে যে হাম ইলেকশ্যন লড়েংগা আগাৰ आप लोग लड़ेंगे গতিকে এই ল'ৰাটোক মানে চাকৰি এৰিব দিয়ক এইক মানে ভালকৈ পিক আপ কৰি লওক আৰু 2004 চনত তেওঁ তেনেকৈ কোৱাৰ পিছত মই ৰিজাইন দিলোঁ আৰু 5 চনৰ পৰা কামত লাগি গ'লোঁ 11 চনত সৰভোগ সমষ্টিৰ পৰা বিধায়ক হ'লোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে কমিউনিষ্টক আমাৰ সৰভোগৰ কাৰ্যকৰ্তাসকলে হৰাইছে তাৰপিছত 2016 চন আহিলে 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ল আৰু মই তেতিয়া অসম বিধানসভাৰ অধ্যক্ষ হিচাপে মই নিযুক্তি পালোঁ গতিকে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে শাসক বিৰোধীসকলৰ লগত কাম কৰাৰ এটা অভিজ্ঞতা হ'ল কিন্তু সেইটো কৰি থাকোঁতে প্ৰায় 10 মাহমান যোৱাৰ পিছত দলে মোক আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি দায়িত্ব দিলে আৰু সভাপতিৰ দায়িত্ব সম্পূৰ্ণ কৰাৰ পিছত পৰৱৰ্তী সময়ত আৰু দুবাৰকৈ সভাপতি দিলে দুবাৰকৈ সভাপতি এইকাৰণে দিলে যে মই দলৰ বিভিন্ন দায়িত্বত কাম কৰিছিলোঁ মই দলৰ পাব্লিকেশ্যন চেলৰ কনভেনাৰ আছিলোঁ কিষাণ মৰ্চা ৰাজ্যিক সভাপতি আছিলোঁ ৰাজ্যিকৰ সম্পাদক ৰাজ্যিকৰ সাধাৰণ সম্পাদক
গতিকে পৰৱৰ্তী সময়ত সভাপতি হ'লোঁ আৰু পৰৱৰ্তী সময়তো যেতিয়া নিৰ্বাচনৰ যিহেতু বেছিদিন নাই পৰৱৰ্তী সময়তো মোক সভাপতি দায়িত্ব দিলে অৰ্থাৎ দ্বিতীয় টাৰ্ম আৰু দ্বিতীয় টাৰ্মত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ল আৰু তেতিয়া মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে মুখ্যমন্ত্ৰীৰ নেতৃত্বত মই 4টাকৈ বিভাগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আইন আৰু ন্যায় বিভাগ সাধাৰণ প্ৰশাসন বিভাগ আৰু লগতে ফুড এণ্ড চিভিল ছাপ্লাই বিভাগ সাধাৰণতে সাধাৰণ প্ৰশাসন বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে থাকে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিভাগটো মোক যেতিয়া দিছিলে মই তেখেতক সুধিছিলোঁ এই বিভাগটো মুখ্যমন্ত্ৰীৰ হাতত থাকে তেখেতে ক'লে যে নহয় এইটো আপুনি এই দায়িত্বটো লওক গতিকে 4টাকৈ বিভাগৰ এটা কাম কৰি আছোঁ আৰু কৰি পেলাই সফলতা মই এইকাৰণে ভাবোঁ সফল মন্ত্ৰী বুলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম চলি আছে সকলোৱে জানে আৰু আমাক মোদী ডাঙৰীয়াই অসমত 19 লাখ ঘৰ দিছিলে এই 19 লাখ ঘৰৰ ভিতৰত 2016 চনৰ পৰা কাম আৰম্ভ হৈছিলে 2016 চনৰ পৰা 21 চনলৈ তেতিয়া 5 বছৰত 4 লাখ ঘৰ নিৰ্মাণ হৈছিলে আৰু যেতিয়া 21ৰ পৰা এতিয়ালৈ মই যেতিয়া দায়িত্ব পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই 30 মাহত 12 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ আৰু 30 মাহত 12 লাখ ঘৰ সম্পূৰ্ণ কৰাৰ ৰেকৰ্ড পাৰ্চেণ্টেজ ৱাইজ মানে ভাৰতবৰ্ষত ক'তো নাই গতিকে ইয়াতে আমি সফলতা লাভ কৰিছোঁ